হেল্ল' এভৰিৱান, সকলোকে স্বাগতম জনাইছোঁ মোৰ এটা নতুন মিনি ব্লগলৈ। বহু দিনৰ পিছত ঘৰলৈ আহিছোঁ। ৰাতিপুৱাই মায়ে ক'লে আজি খেতিলৈ জলকীয়া ছিঙিবলৈ যাম। ওচৰৰ পেহী এজনীক হেনো জলকীয়া লাগে। ময়ো পিছে পিছে ওলালোঁ। আপোনালোকৰো কিবা অলপকৈ হ'লে নিশ্চয় খেতি আছে। আমাৰ দেউতা আৰু মায়ে আজৰি সময়ত এই খেতিক বহুত যত্ন লয়। জলকীয়া, ভেন্দি, জিকা গোটেই খেতিয়ে কৰিছিল, কিন্তু শেষ হ'ল, সেয়ে দেখুওৱা নহ'ল। এতিয়া জলকীয়াখিনিহে আছেগৈ। আৰু এইফালে চাবচোন, দুদিনমান আগত হাতীয়ে আহি গোটেই জলকীয়া গছকি থৈ গৈছে। এয়া হাতীৰ খোজ। এইফালে আহি প্ৰায় সেই বাগানৰ পিনে ওলাই গৈছে। গছকি থৈ যোৱা জলকীয়াখিনিয়ে মায়ে আজি ডাল কাটি দিছে। এয়া ডালত জলকীয়া লাগিয়ে আছে। ডালত লাগি থকা জলকীয়া কেইটা ঘৰতে ছিঙিম বুলি খেতিৰ পৰা ওলাই আহিলোঁ। এইফালে আজি বাগানত পাত ছিঙা কামো আছে। সেয়ে মায়ে কিমানজনী লেবাৰ হৈছে চাই যাওঁ বুলি ৰাস্তাৰে নগৈ আমি বাগানৰ মাজে মাজে গুচি আহিলোঁ। এয়া আমি ছিঙি অনা জলকীয়া। জুখি মাখি লৈ মায়ে পেহীক দিবলৈ গ'ল। এয়া ভেন্দি আৰু জিকা। সন্ধিয়াৰ সাজত মই এখন খুব ধুনীয়া আঞ্জা ৰান্ধি আজিলৈ এৰিছোঁ। বাই।